দিছে দিনতে জগিছে এতিয়া এটামান বাজিছে এটামান বজাত দিনৰ পৰা দিলে ভাল হয় যথেষ্টখিনি এইটো একেবাৰে লাষ্টত ওলাইছে দেই এইটো একেবাৰে আৰু নিদিব বুলি আমি যাবলৈ লৈছিলোঁ এই কি হৈছে থেংক ইউ 11টা পোৱালি দি দিলা থেংক ইউ মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো আপোনালোকে গম পাইছেই থাম্বনেইলখন দেখিছেই গাহৰি পোৱালি দিলে মানে ভিডিঅ'টো আজি নহয় মানে পোৱালি কালি দিলে দুটামান মই ক্লিপছ কৰি থোৱা আছিলে তাকে দেখাম আপোনালোকে কেইটানো দিছে ভালকৈ আপোনালোকে চাবৰ বাবে ভিডিঅ'টো চাওক একচুৱেলি গাহৰিজনীয়ে পোৱালি দিয়া ডেটটো আছিলে 12 তাৰিখে কালি 11 তাৰিখ যি ভিডিঅ'টো কেতিয়া দিওঁ নাজানো কিন্তু 12 তাৰিখে ডেটটো আছিলে 11 তাৰিখে তাই পোৱালি দিলে 13 দিনমানত পোৱালিটো দিলে চাগে দেই দিনত দিছে দিনৰ এটামান বজাৰ পৰা দিবলৈ আৰম্ভ কৰিছে আৰু 1:30টাত দি কমপ্লিট কৰি দিছে চাওক ভিডিঅ'টো গাহৰিজনীৰ ক্ষেত্ৰত মোৰ এটা কথাই ভাল লাগে মানে তাই মানে কষ্ট নিদিয়ে মানে ইয়াৰ আগবাৰো তাই নিজে দি মেলি মই ৰাতিপুৱা পাইছোঁ আৰু এইবাৰো ঠিক তেনেকৈ তাই দিনৰ পৰাই আৰম্ভ কৰিলে আৰু কষ্টও ইমান কম নহ'ল ৰাতি খপিবলগীয়া নহ'ল মই ভাবিছিলোঁ মানে 113 দিনমানৰ পৰা মই মানে অলপমান চেক কৰিম ৰাতিও আহিম বুলি ভাবিছিলোঁ কিন্তু তেনেকুৱা নহ'ল যিহেতু দিনতে দিলে আৰু দিনত দিলে যথেষ্টখিনি সুবিধা হয় মানে লাইটৰ পোহৰৰ পৰা আদি কৰি এজনী চেউৰী এজনী শুই আছে এজনী বয়স 8 মাহমান হৈছে হেৰি 60 কেজি 70 কেজিমান হৈছে আৰু নেক্সট চাইডে এইফালে আছে এয়া চিঞৰিছে এজনী আৰু এজনী আছে চিঞৰি এজনী গাইছ দেখিছে এয়া গাহৰি জগি আছে গাহৰিৰ লগত লাগি আছে ইয়াত 3টা এতিয়ালৈকে দিছে দিনতে জগিছে এতিয়া এটামান বাজিছে এটামান বজাত দিনৰ পৰা দিলে ভাল হয় যথেষ্টখিনি আৰু তাই দিব নে নাই চাই থাকক ভিডিঅ'টো কমপ্লিট কৰি হ'ব দুটা লাগ গ'ল পাঁচটা হ'ল নহয় হৈ যাব দে গাইছ এতিয়ালৈকে 8টা হৈছে 15 মিনিটত দি আছে তাই মুঠতে 15 মিনিটত কমপ্লিট দি আছে তাই 1 মিনিট আঁতৰি দি আছে এতিয়া মুখবোৰ নাকবোৰ খুলি দিছোঁ উশাহ ল'বৰ কাৰণে ইয়াৰ লগত আমাৰ মা লাগি আছে মই আঁতৰৰ পৰাই মই দেখাই আছোঁ আৰু মায়ে এনেকৈ কৰি আছে মই ইমান ওচৰলৈ নাই যোৱা আৰু নিদিয়ে চাগে 8টা হ'ল আৰু দুটামান দিব চাগে দেই দিবনে বাৰু দিব লাগে আৰু দুটা পেটত আৰু দুটা আছে যেন লাগিছে গাইছ এতিয়ালৈকে 11টা হৈছে আৰু কিমান দিব এই নাজানো মতা মাইকী চোৱা নাই ভিডিঅ'টো চাই যাওক শেষলৈকে কেইটা দিয়ে আৰু কি কথা 11টা হৈছে আৰু আছে যেন লাগিছে আৰু ছেকেণ্ড টাইমৰ দেই গাহৰিজনী ছেকেণ্ড টাইম এইটো একেবাৰে লাষ্টত ওলাইছে দেই এইটো একেবাৰে আৰু নিদিব বুলি আমি যাবলৈ লৈছিলোঁ তাৰপিছত এতিয়া এইটো ওলাইছে এইটো মতা পোৱালি এটা ওলাইছে টোটেল 11টা হৈছে দেই গাইছ আৰু দিয়ে বা নিদিয়ে এই পোৱালিটোৱে আধা ঘণ্টা সময় ল'লে বাকীকেইটাই 1.5 মিনিট তেনেকৈ ওলালে মুঠতে দেখিছে গাইছ আশীৰ্বাদ কৰক ভালদৰে দিয়ে পোৱালিকেইটা ডাঙৰ হওক এই কি হৈছে থেংক ইউ 11টা পোৱালি দি দিলা থেংক ইউ এইকেইটা দাঁত কাটিলোঁ এই ইয়াত ৰাবাৰিং কৰিছিলোঁ এইবোৰ চিন আছে নাই ৰাবাৰিংটো ওৱাই দিলোঁ এনেই বেয়া লাগিলে কিবা এটা ৰাবাৰিং কৰি দিছিলোঁ নেগুডালত কষ্ট পোৱা নিচিনা লাগিলে সেইবাবে ওৱাই দিলোঁ মাকজনী হেমচাৰ য়ৰ্কশ্বায়াৰ ক্ৰছ আৰু বৰটো পিয়ৰ য়ৰ্কশ্বায়াৰ গাইছ এতিয়া আহি পাই গ'লহি গাহৰি গঁৰালত এতিয়া মাথো কেইটা দিছে আপোনালোকে চাব লাগে এয়া চাওক এয়া 11টা দিছে টোটেল এয়া 11টা কালি দিয়া যিহেতু আৰু পোৱালিকেইটা ছেকেণ্ড টাইম মাকজনী পোৱালি দিয়া ছেকেণ্ড টাইম আৰু সেইবাবে পোৱালিকেইটাও শকত পোৱালি দিছে সৰু পোৱালি নহয় এইজনী মাকজনী 2 কুইণ্টেল হৈ গৈছিলে এতিয়া খীনাব এতিয়া খুব বেছি 1 কুইণ্টেলমান থাকিবগৈ তাই খীনাই মেলি যথেষ্ট খাব কাৰণ
পোৱালিবিলাকৰ মানে 10-15 দিনমানলৈকে বহুত চেলেঞ্জিং এটা থাকে মানে যদি সৰু হৈ থাকে আৰু গাখীৰ বেছি পাইছে নেকি চাব লাগিব, পেটত ধৰিছে নেকি। এতিয়া সেইটোৱে হৈছে, গাখীৰ বেছি পাইছে, ডাইৰেক্ট মানে গাখীৰকে হাগিছে। সেইবাবে এতিয়া চিন্তা কৰিছোঁ মানে পোৱালিকেইটা মানে এনি টাইম মাকক যাতে নাপায় সেইটো কৰিবলৈ মানে ইয়াত থওঁ, ইয়াৰ পৰা গুচি আহে, ইয়াত নাথাকেই মানে ইয়াত এতিয়া মানে কিবা এটা ভেটি দিব লাগিব আৰু ভেটি মানে পোৱালিকেইটা মানে এনি টাইম যাতে গাখীৰ খাবলৈ নাপায় সেইটো ব্যৱস্থা ল'ব লাগিব। পেটত ধৰিছে মানে তেহেঁতৰ গাখীৰ বেছিকৈ পাইছে, সেইবাবে এইবোৰ হাগিছে, অলপমান ঢিলা হাগিছে। এনি টাইম এনেকৈ খায়ে থাকে ইমান সৰু পোৱালিয়ে। আৰু মানে এইখিনি যে এনেকৈ হাগিছে এইবোৰ প্ৰব্লেম নাই, 3 দিন নাড়ীটো সৰাৰ পিছত তেহেঁতৰ 3 দিন ঠিক হৈ যাব, গোটা হাগিবলৈ ধৰিব। এয়া পনীয়া হাগিছে, অলপমান কি ট্ৰিটমেণ্ট কৰিব পাৰোঁ চাওঁ তাকে। ইমান মই হেৰিকৈ লোৱা নাই, যিহেতু মাকজনী সুস্থ হৈ আছে, মাকজনী সুস্থ থাকিলেই পোৱালিৰ টেনশ্যন নাই। ভিডিঅ'টো ইমানখিনি আছিলে। যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মানে বহু লোকে মানে চেনেলটো চাই, মানে 4000-5000 লোকে চায় কিন্তু ছাবস্ক্ৰাইবটো নকৰে। প্লিজ আপোনালোকে এবাৰ ছাবস্ক্ৰাইব বটনটো চুই দিব যদি ভাল লাগে ভিডিঅ'টো। বাই বাই, ইমানেই আছিল, ধন্যবাদ।